Hello guys, welcome back to my new vlog. So আজি বেতালৰ তাত যাম বুলি ভাবিছিলো বেতাল বলে ঘৰত নাই ফোন কৰিছিলো হিয়াক ফোন কৰতে হি কিবা ইমাৰ্জেন্সি কামত ওলাই যোৱা বুলি ক'লে সো আজি বেতালৰ তাত যোৱা পুৰা কেনসেল কৰি দিলো তো এতিয়া মই আপোনালোকক আজি আমাৰ গাঁৱৰ পৰিবেশ কিছুমান দেখুৱাম খেতি পথাৰ দেখুৱাম আৰু কিবা কিবি দেখুৱাম সো ভিডিওটো চাই আপোনালোকে ভাল পাব সো ভিডিওটো শেষলৈকে চাব সো আজি হৈছে 14 আগষ্ট কালি 15 আগষ্ট তো আজি মই আপোনালোকক আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভকামনা যাচিলো সো অনাগত দিনবোৰ যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলো সো কালি আমি এঠাইলৈ যাম আমাৰ সো কালি ভিডিওটো চাই বহুত ভাল পাব সো কালি ভিডিওটো চাব আপোনালোকে তো এতিয়া মই আপোনালোকক গাঁৱৰ পৰিবেশ কিছুমান দেখাই আছো তো ভিডিওটো চাই থাকক আপোনালোকে আৰু মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ লগত যাব দিশান্ত ভাই আৰু মই আপোনালোকক দেখাই আছো আজি আমাৰ গাঁৱৰ পৰিবেশ I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. There's so many things that I keep in my mind, like a past. There's a reason why we live. All the emotions I built up inside you. এতিয়া মই আপোনালোকক অন্য এটা মন্দিৰ দেখাই আছো আমাৰ নলবাৰী ডিস্ট্ৰিক্টত দুখন ৰাস হয় এখন নলবাৰী টাউনত হয় আৰু এখন গাঁৱৰ ভিতৰত হয় হিলবতাবৰী সো হিলবতাবৰী মই দেখাই আছো মন্দিৰটো দেখাই আছো আৰু লগতে হিলখনো দেখাই আছো তো এই মন্দিৰটোতে হয় ৰাস সো এতিয়া মই দেখাই আছো আপোনালোকক এখন মেডিকেল কলেজ আমাৰ নলবাৰী ডিস্ট্ৰিক্টত নতুনকৈ বনাই আছে সো মেডিকেল কলেজখন অৰ্ধনিৰ্মিত অৱস্থাত আছে বনাই আছে সো মই দেখাই দিছো